হেল্ল' এভৰিৱান ৱেলকাম টু এছপায়াৰ আছামৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ ফিজিকেল জিঅ'গ্ৰাফী অৰ্থাৎ ভৌতিক ভূগোলৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই আপোনালোকক এই প্ৰশ্নসমূহৰ লগত জড়িত আনুষংগিক ইনফৰমেশ্যনখিনি দি যাম। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ইনফৰমেশ্যনখিনি এটা কপি ধুনীয়াকৈ লিখি ল'ব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰমেটিভ ভিডিঅ'ছ পাই থাকিবলৈ। অ'কে, চ' আমি আগবাঢ়িছোঁ প্ৰথমটো কুৱেশ্যনলৈকে। প্ৰথম প্ৰশ্নটোত আমাক সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টেট ডেট দ্য আৰ্থ ইজ স্পেৰিকল, মানে পৃথিৱীখন ঘূৰণীয়া বুলি পোনপ্ৰথমতে আমাক কোনে কৈছিল। ঠিক আছে, প্ৰশ্নটো এনেকুৱা। ইয়াত অপশ্যনছবোৰ দিয়া আছে কপাৰনিকাছ, পাইথাগোৰাছ, এৰিষ্টটল, টলেমি, এনেকুৱা অপশ্যনবোৰ আপোনালোকে দেখিছে। তো আমি এটা এটাকৈ অপশ্যনবোৰ চাই লৈছোঁ। ইয়াতে প্ৰথমটো দিছে কপাৰনিকাছ। তো কপাৰনিকাছে এটা থিয়ৰী দিছিল যোনটো থিয়ৰীক কোৱা হয় হেলিঅ'চেণ্ট্ৰিক। মই লিখি দিছোঁ ইয়াতে হেলিঅ'চেণ্ট্ৰিক, হয়নে? চেণ্ট্ৰিক হেলিঅ'চেণ্ট্ৰিক মানে হৈছে সূৰ্য আৰু চেণ্ট্ৰিক মানে হৈছে চেণ্টাৰ, আপোনালোকে জানে কেন্দ্ৰ। তো সূৰ্যটো আমাৰ সৌৰজগতৰ কেন্দ্ৰত থাকে, মানে মাজত থাকে বুলি আমাক পোনপ্ৰথমবাৰৰ বাবে জনাইছিল কপাৰনিকাছে। ঠিক আছে, কপাৰনিকাছ সেইকাৰণে আমাৰ বাবে ইম্পৰ্টেণ্ট হৈ যায়। তাৰপিছত আপোনালোকে গম পায় যে পাইথাগোৰাছৰ থিয়ৰী আপোনালোকে জ্যামিতিত পঢ়িছে, সৰু থাকোঁতে জ্যামিতিত পঢ়িছে, হয়নে? পাইথাগোৰাছৰ থিয়ৰী। তো পাইথাগোৰাছে এটা ৱৰ্ড দিছিলে পোনপ্ৰথমবাৰে, আমাক এটা শব্দ দিছিলে যাক কোৱা হয় কসমছ। আৰু কসমছ শব্দটো হৈছে কি, আমি বিশ্ব ব্ৰহ্মাণ্ডক বুজাবলৈ ব্যৱহাৰ কৰোঁ। অ'কে, কসমছ। তাৰপিছত ইয়াত এটা অপশ্যন দেখিছে টলেমি বুলি। টলেমি আমাক কৈছিল জিঅ'চেণ্ট্ৰিক থিয়ৰী এটা দিছিল। জিঅ' মিনছ পৃথিৱী আৰু পৃথিৱী কেন্দ্ৰত থকা বুলি। চেণ্ট্ৰিক মানে জানে কেন্দ্ৰত থকা। তো পৃথিৱীয়ে যাতে সৌৰজগতৰ কেন্দ্ৰত থাকে সেইটো আমাক কোনে কৈছিল? টলেমিয়ে। কিন্তু এইটো জানো শুদ্ধ হয়? পৃথিৱী জানো সৌৰজগতৰ কেন্দ্ৰত নাথাকে। কোন সৌৰজগতৰ কেন্দ্ৰত থাকে? সেইটো হৈছে সূৰ্য। আৰু যোনটো কপাৰনিকাছৰ হেলিঅ'চেণ্ট্ৰিক থিয়ৰী সেইটো আমি পিছত মানি ল'লোঁ, হয়নে? ঠিক আছে, তো জিঅ'চেণ্ট্ৰিক থিয়ৰী দিছিলে টলেমি, যোনটো আমি পিছত ৰিজেক্ট কৰি দিলোঁ। তাৰপিছত ইয়াতে অপশ্যন দেখিছে এৰিষ্টটল। তো এৰিষ্টটলে আমাক কি কৈছিল? এৰিষ্টটলে কৈছিল যে আৰ্থ ইজ স্পেৰিকেল, মানে পৃথিৱীখন ঘূৰণীয়া বুলি পোনপ্ৰথমবাৰৰ বাবে আমাক কোনে জনাইছিল? এৰিষ্টটলে। তো আমাক শুদ্ধ উত্তৰটো কি হ'ব? এৰিষ্টটল, হয়নে? এৰিষ্টটল। তো ইয়াতে মই দিছোঁ এৰিষ্টটল উইল বি দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, ইয়াতে লিখা আছে, মানে এৰিষ্টটলৰ মই এটা আপোনালোকক ফটো এটা দি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। অ'কে, চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। ছেকেণ্ড কুৱেশ্যনত সুধিছে হুইচ পাৰ্ট অফ দ্য ছান ইজ ন'ন এজ কৰোণা, মানে সূৰ্যৰ কোনটো অংশক আমি কৰোণা বুলি কওঁ? কোনটো পাৰ্টক, কোনটো ভাগক আমি কি বুলি কওঁ? কৰোণা বুলি কওঁ, এনেকৈ সুধিছে। তো অপশ্যনবোৰ চাই লৈছোঁ। প্ৰথম অপশ্যনটো দিছে ইয়াতে ইনাৰ পাৰ্ট, মানে ভিতৰৰ পাৰ্টটো সুধিছে। তো একদম সূৰ্যৰ যিটো একদম ভিতৰৰ পাৰ্ট আছে তাক কি কোৱা হয়? তাক কোৱা ফটোস্ফিয়াৰ। অ'কে, আপোনালোকে মনত ৰাখিব ফটোস্ফিয়াৰ। আৰু এই ফটোস্ফিয়াৰটোৱে হয় কি, য'ত আমাৰ সূৰ্যটো জ্বলি থকা যে দেখা পাওঁ, গ্ল'য়িং পাৰ্ট বুলি কয়, সেই গ্ল'য়িং পাৰ্ট। ঠিক আছে, গ্ল'য়িং পাৰ্ট মানে জ্বলি থকা পাৰ্টটো, য'ত টেম্পাৰেচাৰ কি হয় আটাইতকৈ কম হয়। সূৰ্যৰ গোটেইখিনি মানে অংশৰ ভিতৰত আটাইতকৈ কম টেম্পাৰেচাৰ ক'ত হয়? এই ফটোস্ফিয়াৰত হয়। ঠিক আছে, কম টেম্পাৰেচাৰ, আৰু এইখিনি কওঁ আমি ফটোস্ফিয়াৰ বুলি। তাৰপিছত যোনটো মাজৰ অংশ আছে মিডিল পাৰ্টক কি বুলি কওঁ আমি? মিডিল পাৰ্টক কওঁ আমি ক্ৰম'স্ফিয়াৰ। এইটো যদি ফটোস্ফিয়াৰ ইনাৰ পাৰ্টটো, মিডিল পাৰ্টটোক কয় ক্ৰম'স্ফিয়াৰ। ঠিক আছে, মই লিখি দিছোঁ ইয়াতে ক্ৰমো। অ'কে, ক্ৰমো। আৰু ক্ৰম'স্ফিয়াৰৰ কালাৰটো অলপমান ৰেড নিচিনা হয়, ৰঙাৰ নিচিনা হয়। অ'কে, তাৰপিছত যোনটো বাহিৰৰ লেয়াৰ আছে, বাহিৰৰ লেয়াৰটোক কি বুলি কয়? বাহিৰৰ লেয়াৰটোক, আউটাৰ লেয়াৰটোক কয় কৰোণা বুলি। ঠিক আছে, বাহিৰৰ লেয়াৰটো আপোনালোকে জানে যোনটো এনেকৈ জ্বলি থাকে, যে এনেকৈ জ্বলি থাকে নহয় বাহিৰৰ পাৰ্টটো, আৰু এই জ্বলি থকা পাৰ্টটো এটা কৰোণাৰ নিচিনা শ্বেপ হয়। এই শ্বেপটোক কৰোণা বুলি কয়। আপোনালোকে হয় ঠিকেই ধৰিছে যে কৰোণা যোনটো আমাৰ ভাইৰাছ আছে কৰোণা ভাইৰাছ বুলি কওঁ যোনটোক, এই শ্বেপটো এনেকুৱা হয় কাৰণে তাক আমি কৰোণা নাম দিছোঁ। ঠিক আছে, কৰোণা। অ'কে, কৰোণা। অ'কে, তো আনচাৰটো কি হ'ব? আমাৰ আউটাৰ পাৰ্ট। ঠিক আছে, আৰু আপোনালোকক মই এটা এডিশ্যনেল ইনফৰমেশ্যন দিওঁ যে সূৰ্যৰ ভিতৰত এটা ৰিয়েকশ্যন চলে যাক আমি কওঁ নিউক্লিয়াৰ ফিউজন। ঠিক আছে, দুই ধৰণৰ নিউক্লিয়াৰ ৰিয়েকশ্যন থাকে, এটা নিউক্লিয়াৰ ফিউজন আৰু এটা নিউক্লিয়াৰ ফিছন। ঠিক আছে, ফিছনটোত ভাঙি যায় আৰু ফিউজনটোত লগ লাগে। আৰু ফিউজন যদি বা লগ লাগে, কিবা বস্তুটো লগ লাগিব হয়নে নহয়? কি লগ লাগে? ইয়াত হাইড্ৰজেনৰ পৰমাণু লগ লাগি কি হয়? হিলিয়াম হয়। ঠিক আছে, সূৰ্যৰ ভিতৰত হাইড্ৰজেন হিলিয়ামলৈকে কনভাৰ্ট হয়, হিলিয়ামলৈকে পৰিৱৰ্তন হয়। তো সেইটো ৰিয়েকশ্যনৰ কাৰণে আমাৰ কি হয়? সূৰ্যটো এনি টাইম জ্বলি থাকে। অ'কে, তো আমাৰ আনচাৰটো কি হ'ব এতিয়া? দ্য আউটাৰ পাৰ্ট, হয়নে? আউটাৰ পাৰ্ট। আমি চাই লৈছোঁ নেক্সট শ্লাইডত। য়েছ, আউটাৰ পাৰ্ট। ঠিক আছে, চ' আপোনালোকৰ সুবিধাৰ কাৰণে মই এই ফটোটো দি দিছোঁ, আপোনালোকে ইয়াতে চাই ল'ব। নেক্সট কুৱেশ্যনটো সুধিছে দ্য এক্সপ্ল'চিভ ডেথ অফ আ ষ্টাৰ ইজ ন'ন এজ, মানে যেতিয়া বিস্ফোৰণ হৈ নক্ষত্ৰ এটাৰ মৃত্যু হয় তেতিয়া তাক আমি কি বুলি জানো? কি বুলি কোৱা হয়? সেই পৰিঘটনাটোক কি বুলি কোৱা হয়? ঠিক আছে, তো অপশ্যনবোৰ চাই লৈছোঁ এটা এটাকৈ। ব্লেক হোল মানে হৈছে এনেকুৱা এটা নক্ষত্ৰ যাৰ মৃত্যু হৈছে আৰু তাৰ মাধ্যাকৰ্ষণ বল মানে গ্ৰেভিটেশ্যনেল পুল
ঠিক আছে গ্ৰেভিটেশ্যন মানে মাধ্যাকৰ্ষণিক বল ইমানেই বেছি শক্তি ইমানেই বেছি গ্ৰেভিটেশ্যন যে তাৰ মাজেৰে পোহৰ সোমালেও ওলাব নোৱাৰে ইমানেই বেছি মানে মাধ্যাকৰ্ষণিক শক্তি থাকে তাত ঠিক আছে গ্ৰেভিটেশ্যন তাৰপিছত এটা অপশ্যন আছে হোৱাইট ডুৱাৰ্ফ মানে যোনটো বায়ুনা গ্ৰহ বুলি কওঁ আমি বায়ুনা গ্ৰহ সেই একেই হয় কিছুমান সৰু সৰু তৰা হয় মানে ঠিক আছে আমি বায়ুনা গ্ৰহ নাম দিছোঁ কিন্তু সেইবিলাক এটা তৰা যাৰ নিউক্লিয়াৰ ছাপ্লাই মানে এই আমি যে সূৰ্যৰ ক্ষেত্ৰত পঢ়িলোঁ অলপ আগতে যে হাইড্ৰজেন হিলিয়ামলৈকে পৰিৱৰ্তন হৈ কিনে তাত এটা ৰিয়েকশ্যনটো চলি থাকে যাৰ কাৰণে আমাৰ সূৰ্যটো জ্বলি থাকে তো এনেকুৱা নিউক্লিয়াৰ ছাপ্লাইবিলাক মানে হাইড্ৰজেন হিলিয়াম এইটো হোৱাইট ডুৱাৰ্ফৰ ক্ষেত্ৰত শেষ হৈ গৈছে তাক আমি হোৱাইট ডুৱাৰ্ফ বুলি কওঁ মানে বায়ুনা গ্ৰহ বুলি কওঁ অ'কে তাৰপিছত ইয়াতে এটা অপশ্যন দেখিছে নিউট্ৰন ষ্টাৰ তো নিউট্ৰন ষ্টাৰটো কি হয় সেইটো আমি অলপ পিছত চাম তাৰ আগতে আমি ছুপাৰনোভাটো চাই লৈছোঁ তো ছুপাৰনোভা হৈছে এনেকুৱা এটা পৰিঘটনা যেতিয়া এটা তৰা এটা বা নক্ষত্ৰ এটা যেতিয়া বিস্ফোৰণ হৈ মৃত্যু হৈ যায় সেইটোক কয় ছুপাৰনোভা ঠিক আছে ছুপাৰনোভা আৰু ছুপাৰনোভা হোৱাৰ পিছত এটা তৰা কিহলৈকে পৰিৱৰ্তন হয় নিউট্ৰন ষ্টাৰলৈকে পৰিৱৰ্তন হয় যেতিয়া এক্সপ্ল'চিভ ডেথ মানে বিস্ফোৰণ হৈ তৰা এটাৰ মৃত্যু হয় আৰু তাত বহুত বেছি পোহৰৰ কি হয় পোহৰ ওলাই সেইটোকে কি বুলি কয় আমাক ছুপাৰনোভা বুলি কয় তো আমাৰ কাৰণে আনচাৰটো কি হ'ব ছুপাৰনোভা ঠিক আছে এনেকুৱা দেখি তাক ঠিক আছে এনেকুৱা দেখি মই আপোনালোকৰ সুবিধাৰ্থে দি দিছোঁ ফটোটো অ'কে চ' আগবাঢ়িছোঁ আমি পৰৱৰ্তী কুৱেশ্যনলৈকে এইটো কুৱেশ্যনত সুধিছে হুইচ প্লেনেট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ছেটেলাইটছ মানে কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে এনেকৈ সুধিছে ঠিক আছে তো এটা এটাকৈ আমি অপশ্যনবোৰ চাই লৈছোঁ প্ৰথমতে আছে ইউৰেনাছ তো ইউৰেনাছ হৈছে এনেকুৱা এটা গ্ৰহ আমাৰ সৌৰজগতৰ যোনটো গ্ৰহ কি হয় নিজৰ এক্সিছত কি কৰে এনেকৈ শুই থাকে মানে লাই কৰে পৰি থাকে ঠিক আছে বাকীবোৰ যিমানবোৰ গ্ৰহ আছে এনেকৈ থাকে হয়নে নহয় এনেকৈ ঘূৰে মানে পশ্চিমৰ পৰা হয়তো পূবলৈ ঘূৰে নহ'লে পূবৰ পৰা পশ্চিমলৈ ঘূৰে ঠিক আছে এনেকৈ ঘূৰে কিন্তু ইউৰেনাছে নিজৰ এক্সিছত এনেকৈ ঘূৰে মানে উত্তৰৰ পৰা দক্ষিণলৈকে ঘূৰে ঠিক আছে পৰি থকাৰ নিচিনা লাগে ঠিক আছে তো এইটো হ'ব আমাৰ ইউৰেনাছৰ তাৰপিছত আমাৰ এটা অপশ্যন আছে জুপিটাৰ হয়নে জুপিটাৰ বুলি এটা অপশ্যন আছে জুপিটাৰ হৈছে বৃহস্পতি গ্ৰহ আপোনালোকে জানে যে বৃহস্পতি গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হয়নে আটাইতকৈ ডাঙৰ গ্ৰহ লাৰ্জেষ্ট গ্ৰহ ডাঙৰ গ্ৰহ তাৰপিছত জুপিটাৰৰ এটা উপগ্ৰহ আছে যাক কোৱা হয় গেনিমিড GANYMEDE ঠিক আছে গেনিমিড হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ জুপিটাৰ হৈছে মানে বৃহস্পতি হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ আৰু জুপিটাৰৰ মানে বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহ আছে যাক কোৱা হয় গেনিমিড সেই গেনিমিডটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ তাৰপিছত আমি এটা চাইছোঁ ইয়াতে মাৰ্চ বুলি আছে মাৰ্চ হৈছে মংগল গ্ৰহৰ দুটা উপগ্ৰহ আছে যাক কোৱা হয় কি বুলি এটা হৈছে ফ'বছ আৰু আনটো হৈছে ডিমছ অ'কে আনটো হৈছে ডিমছ DEMOS অ'কে ডিমছ তাৰপিছত লাষ্ট অপশ্যনটো আমাৰ বাছি গৈছে ছেটাৰ্ণ তো ছেটাৰ্ণ মানে হৈছে শনি গ্ৰহৰ আমি জানো যে শনি গ্ৰহৰ টোটেল সৌৰজগতত উপগ্ৰহ আছে 82টা 82টা আৰু 82টা হোৱাৰ কাৰণে আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ হৈ গ'ল কি আমাৰ ছেটাৰ্ণ মানে শনি আৰু এটা ইম্পৰ্টেণ্ট আপোনালোকক কৈ থওঁ যে শনি গ্ৰহৰ এটা ধুনীয়া এটা উপগ্ৰহ আছে যাক কোৱা হয় কি বুলি টাইটান ঠিক আছে টাইটান অ'কে তো এইকেইটা মই আপোনালোকক দি ল'লোঁ আপোনালোকে মনত ৰাখিব চ' আমাৰ কাৰণে এতিয়া শুদ্ধ উত্তৰটো কি হ'ব শনি গ্ৰহ ছেটাৰ্ণ আপোনালোকৰ সুবিধাৰ কাৰণে মই ইয়াতে কোনটো গ্ৰহৰ কিমানটা উপগ্ৰহ আছে দি দিছোঁ আপোনালোকে চাই ল'ব অ'কে চ' আগবাঢ়িছোঁ আমি নেক্সট কুৱেশ্যনলৈকে এইটো কুৱেশ্যনত আমাক সুধিছে ভাৰ্নেল অৰ স্প্ৰিং ইকুইনক্স ইজ অন হুইচ ডেট মানে ইকুইনক্স মানে হৈছে এনেকুৱা এটা দিন য'ত এনেকুৱা এটা তাৰিখ য'ত দিন আৰু ৰাতি সমান হয় ঠিক আছে কেতিয়াবা আপোনালোকে জানে যে দিন আৰু ৰাতি সমান হয়নে নহয় তো সেইটো আমাক সুধিছে তো আমি চাই লৈছোঁ অপশ্যনবোৰ এটা এটাকৈ অপশ্যনবোৰ চোৱাৰ আগতে আমি কনচেপ্টটো বুজি লৈছোঁ ঠিক আছে পৃথিৱীখন নিজৰ এক্সিছত কি কৰে এনেকৈ 23.5 ডিগ্ৰী কি হৈ থাকে এনেকৈ হালি থাকে ঠিক আছে এইটো মই আপোনালোকে দি দিছোঁ এইটো কি হয় এনেকৈ চিধাকৈ নাথাকি অলপমান কি হয় হালি থাকে ঠিক আছে পৃথিৱীখন এনেকৈ আপোনালোকে দেখিছে ইয়াতে হালি আছে অলপমান হয়নে এনেকৈ চিধাকৈ নাথাকি তো হালি থকাৰ কাৰণে কি হয় সকলো ঠাইতে পৃথিৱীৰ সকলো ঠাইতে একেলগে সূৰ্যৰ পোহৰ সমানে নপৰে ঠিক আছে সমানে নপৰে তো তাৰ কাৰণে কি হয় পৃথিৱীখন যিহেতু আকৌ সূৰ্য চাৰিওফালে এটা প্ৰদক্ষিণ কৰি থাকে ঘূৰি থাকে তাৰ কাৰণে কি হয় পৃথিৱীৰ কোনোবা এটা সময়ত এটা ঠাইত সূৰ্যৰ পোহৰ ডিৰেক্টলি পৰে পোনপটীয়াভাৱে পৰে আৰু ডিৰেক্টলি পৰাৰ যোনখিনি অপজিট মানে একদম ওলোটা ফালে তাত কি হয় সূৰ্যৰ পোহৰ নপৰে তো তেনেকুৱাকৈ এটা কি চলি থাকে আমি কেতিয়াবা যদি ফিজিকেল জিঅ'গ্ৰাফিৰ ক্লাছ লওঁ তেতিয়া আমি ডিটেইলছত চাই ল'ম এনেকৈ কি হয় আপোনাৰ সূৰ্যৰ ৰশ্মি ক'ৰবাত ডাইৰেক্টলি পৰে ক'ৰবাত ডাইৰেক্টলি নপৰে তো এতিয়া কি হয় সূৰ্যত যিহেতু বছৰৰ এটা সময়ত আমাৰ জানো যে এটা সময়ত বহুত বেছিকৈ গৰম পৰে আৰু এটা সময়ত বেছিকৈ ঠাণ্ডা হৈ যায় আৰু ঠাণ্ডা আৰু গৰমৰ মাজত কি হয় আমাৰ এটা মধ্যম যিটো আমাৰ মিডিল বুলি কোৱা হয় মিডিয়াম এটা কি হয় টেম্পাৰেচাৰ আমি পাওঁ তো সেই মিডিয়াম টেম্পাৰেচাৰখিনিতে কি হয় দিন আৰু ৰাতি আমাৰ সমান হয় তো আমাৰ তেনেকুৱা তাৰিখ দুটা আছে এটা হৈছে ছেপ্টেম্বৰৰ সময়ত আৰু এটা হৈছে মাৰ্চৰ সময়ত ছেপ্টেম্বৰৰ সময়খিনিত কোৱা হয় যিটো আমি শৰৎ বা আমি হেমন্ত কালৰ সেইখিনিত পাওঁ সেইটো কোৱা হয় অটম ইকুইনক্স বুলি আৰু যিটো আমি
বসন্তকালত পাওঁ আমি ভাৰ্নেল ইকুইনক্স বা আমি যোনটো স্প্ৰিং ইকুইনক্স বুলি কওঁ, ঠিক আছে, বসন্তকালত যোনটো পাওঁ আমি, ঠিক আছে। তাৰ তাৰিখটো হৈছে মাৰ্চৰ 20-21 আৰু এইফালে যোনটো আমাৰ দুৰ্গা পূজাৰ সময়ত হোৱা যোনটো দিন ৰাতি সমান হোৱা যোনটো সেই তাৰিখ আছে সেইটো হৈছে ছেপ্টেম্বৰৰ 22 বা 23। তো এতিয়া আমি অপশ্যনবোৰ চাই লৈছোঁ, ঠিক আছে। অপশ্যনবোৰ দিয়া আছে যে মই যিহেতু মাৰ্চৰ কথা ক'লোঁ না, স্প্ৰিঙৰ সময়ত মানে আপোনাৰ বসন্তকালৰ সময়ত যোনটো আমি মাৰ্চৰ কথা ক'লোঁ, তেতিয়া মাৰ্চৰ এটাই অপশ্যন আছে, সেইটো হৈছে 21 মাৰ্চ। তো আমাৰ কাৰণে আনচাৰটো কি হ'ব 21 মাৰ্চ। আৰু আপোনালোকক মই এটা প্ৰশ্ন এটা সুধোঁ যে পৃথিৱীত কোনটো তাৰিখত মানে আমাৰ উত্তৰ গোলাৰ্ধত কোনটো তাৰিখত দিন আটাইতকৈ বেছি দীঘল হয়, ঠিক আছে, দিন আটাইতকৈ বেছি দীঘল। অ'কে, মই সেইটো আপোনালোকক কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। অ'কে, চ' আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈকে। এইটো কুৱেশ্যনত আমাক সুধিছে হুইচ অফ দ্য ফলোয়িং ফৰ্মছ আউটাৰ মষ্ট চলিড পাৰ্ট অফ দ্য আৰ্থ, মানে পৃথিৱীৰ আটাইতকৈ বহিৰতম যোনটো কঠিন পাৰ্ট আছে, তৰপ আছে, সেই পাৰ্টটোক কি বুলি কোৱা হয়, সেই তৰপটোক কি বুলি কোৱা হয়, ঠিক আছে। তো আমি অপশ্যনবোৰ চাই লৈছোঁ। ইয়াতে এটা অপশ্যন আছে মেণ্টেল, তাৰপিছত দিছে ক্ৰাষ্ট, এষ্টেনস্ফিয়াৰ আৰু কোৰ। তো আমি এটা এটাকৈ চাই লৈছোঁ। ইয়াতে আপুনি দেখা পাব, মই বেক চাইডত দি দিছোঁ, ইয়াতে চাওক আপোনালোকে। আটাইতকৈ যোনটো ভিতৰত থকা অংশ বা তৰপ তাক কোৱা হয় ইনাৰ কোৰ, ঠিক আছে। দুইটা এটাই হয়, কোৰ হয়, আৰু ভিতৰৰখিনিক ইনাৰ কোৰ আৰু বাহিৰৰখিনিক আউটাৰ কোৰ বুলি কোৱা হয়, ঠিক আছে। তাৰ ওপৰত যোনটো লেয়াৰ আছে তাক কোৱা হয় মেণ্টেল বুলি, ঠিক আছে, মেণ্টেল। আৰু একদম যোনটো ওপৰত যোনটো বহিৰতম যোনটো আমাৰ তৰপ আছে, যাক আমি খোলা বুলি কওঁ, সেইটো হৈছে কি, সেইটো হৈছে আমাৰ ক্ৰাষ্ট, ঠিক আছে, সেইটো হৈছে ক্ৰাষ্ট। তো আমাৰ এতিয়া আনচাৰ কি হ'ব, আনচাৰ হৈ যাব আমাৰ কি ক্ৰাষ্ট, ঠিক আছে। আৰু তাৰপিছত এটা আপোনালোকে দেখিছে যে এষ্টেনস্ফিয়াৰ বুলি এটা অপশ্যন দেখিছে। এষ্টেনস্ফিয়াৰনো কি, ক্ৰাষ্টটো আৰু মেণ্টেলৰ উপৰিভাগৰ অংশখিনি লগ লাগি কি হয় এষ্টেনস্ফিয়াৰ, যিটো এটা ছেমি লিকুইড হয়, ঠিক আছে, অৰ্ধজুলীয়া এটা তৰপ হয়, ঠিক আছে। এইটো এষ্টেনস্ফিয়াৰ বুলি কয়। এইটো এক্সামত কেতিয়াবা আপোনালোকক সুধিব পাৰে। অ'কে, তো আনচাৰ উইল বি হোৱাট ক্ৰাষ্ট। চ' আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। এইটো কুৱেশ্যনত সুধিছে হুইচ অফ দ্য ফলোয়িং লেটিটিউড ইজ কল্ড হৰ্চ লেটিটিউড। তো কি হয় হৰ্চ লেটিটিউড মানে হৈছে এনেকুৱা এটা আমাৰ পৃথিৱীত আপোনালোকে জানে যে কিছুমান অক্ষাংশৰে আমি ভাগ কৰিছোঁ। আমি পৃথিৱীখন যদি এনেকুৱা হয়, পৃথিৱীখন যদি এনেকুৱা, তাত কি হয় এনেকুৱা কিছুমান আমি কি কৰিছোঁ অক্ষাংশ ভাগ কৰিছোঁ আমি, লেটিটিউড বুলি যাক কোৱা হয়, হয়নে। এই লেটিটিউডবোৰৰ এনেকুৱা এটা লেটিটিউডৰ ভিতৰত এনেকুৱা এটা আছে য'ত যোনখিনি জাগাত কি হয় আপোনাক হৰ্চ লেটিটিউড বুলি কয়, ঘোঁৰা বা অশ্ব আপোনাৰ কি অক্ষাংশ বুলি কয়। কিয় কোৱা হয় মই ষ্টৰিটো কৈ দিছোঁ। মানে কি হৈছিল আগৰ দিনত যেতিয়া মানুহে যেতিয়া সমুদ্ৰৰে যেতিয়া সাগৰেৰে বেপাৰ বাণিজ্য কৰিছিল, তেতিয়া সেই জেগাখিনিত গৈ পেলাই তেওঁলোকৰ নাওখন ৰখি গৈছিল, আৰু নাওখনত সিহঁতে ঘোঁৰাৰ বেপাৰ কৰিছিল, হয়নে, যে ঘোঁৰাৰ কাৰণে ওজন বহুত বেছি বাঢ়ি যায়। তো কি হয়, যিহেতু নাওকেইখন ৰখি যায়, সিহঁতে নাওখন যাবৰ কাৰণে মানে বতাহ নাথাকে সেইখিনি এৰিয়াত, তো যাবৰ কাৰণে ওজন কমাই দিয়ে। কিহেদি ওজন কমাই, সিহঁতে ঘোঁৰা যিবিলাক আছিলে সিহঁতৰ নাৱত সেইবিলাক পেলাই দিয়ে, ঠিক আছে। চিপত যোনবিলাক ঘোঁৰা থাকে সেইখিনি সিহঁতে সাগৰত পেলাই দিছিল। সেইকাৰণে এইখিনি ঠাইক আমি হৰ্চ লেটিটিউড বুলি কওঁ, ঠিক আছে। তো আমি ইয়াৰ মাজত থকা যোনখিনি কনচেপ্টখিনি আমি বুজি লৈছোঁ প্ৰথমতে। এইখিনি অলপ আপোনালোকে ভালকৈ মন দিব। আৰু পৃথিৱীত আমি এনেকৈ কি কৰোঁ, কিছুমান এনেকৈ অক্ষাংশত ভাগ কৰিছোঁ। একদম মাজত যোনটো 0 ডিগ্ৰী আছে আমি কি বুলি কওঁ, বিষুৱ ৰেখা, ইকুৱেটৰ বুলি কওঁ, হয়নে। তো ইকুৱেটৰত কি হয়, চবতকৈ বেছিকৈ কি হয় ৰ'দ পৰে, হয়নে, চবতকৈ বেছিকৈ আপোনাৰ সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে, যাৰ কাৰণে এইখিনি এৰিয়াত কি হয় গৰম হয়, হিট হয় চবতকৈ বেছি। আৰু আপোনালোকে গম পায় যে গৰম য'ত হয় তাত কি হয় প্ৰেছাৰটো সদায় কি হয় কম হয়, ঠিক আছে। য'ত টেম্পাৰেচাৰ বেছি তাত প্ৰেছাৰ কম। আৰু এটা কথা জানে যে আপোনালোকে য'ত প্ৰেছাৰ কম তাত মানে চাপ কম, তাত চাপ বেছিৰ পৰা মানে প্ৰেছাৰ বেছিৰ পৰা প্ৰেছাৰ কমলৈকে সদায় কি বোলে বতাহ বলে। আৰু এইখিনি জেগাতকৈ মানে যোনখিনি বিষুৱীয় অংশ আছে তাতকৈ যোনখিনি ট্ৰপিকেল এৰিয়া আছে, হয়নে, ঠিক আছে, ট্ৰপিকেল এৰিয়াত কি হয় আপোনাৰ অলপমান ৰিলেটিভলি ঠাণ্ডা হয়। তো কি কৰে, ইয়াৰ পৰা ইয়ালৈকে কি কৰে আপোনাৰ বতাহ বলে, ইয়াৰ পৰা ইয়ালৈকে বতাহ বলে। কিয় বতাহ বলে আপোনালোকে গম পালে, ইয়াত টেম্পাৰেচাৰটো কম হ'লে ইয়াত প্ৰেছাৰটো কি হ'ব বেছি হ'ব, হয়নে। তো বেছি প্ৰেছাৰৰ পৰা কম প্ৰেছাৰলৈকে কি হয় বতাহটো এনেকৈ বলে। আপোনালোকে গম পায় নহয়, কম চাপলৈকে কি হয় সদায় বতাহ বলে, ঠিক আছে। তো বতাহটো বলাৰ ফলত এইখিনি এৰিয়াত যোনখিনি আমি ছাব ট্ৰপিকেল বুলি কৈছোঁ 30 ডিগ্ৰী to 35 ডিগ্ৰী, এইখিনি এৰিয়াত কি হয়, এইখিনি এৰিয়াত হৈছে আপোনালোকৰ তাত বতাহটো নবলে। কিয়, কাৰণ এইফালেও এনেকৈ যায় বতাহ, এইফালেও এনেকৈ যায়, তো এইখিনি এৰিয়াত কি হয় বতাহ নবলে। তো নবলাৰ কাৰণে সেইখিনি এৰিয়াত স্থিৰ হৈ যায়। বতাহ নাথাকিলে আপোনালোকে গম পায় যে নাও চলিব নোৱাৰে, হয়নে নহয়, পালতৰা নাও বুলি যে কওঁ সেইখিনি চলিব নোৱাৰে। তো চলিব নোৱাৰাৰ ফলত কি হয় তেওঁলোকে ঘোঁৰাবিলাক পেলাই দিব লগা হৈছিল। তো আমাৰ আনচাৰটো কি হ'ব 30 ডিগ্ৰী। 30 ডিগ্ৰীৰ ওচৰত কি আছে, ইয়াতে 30 ডিগ্ৰীৰ ওচৰত আছে আপোনালোকৰ দেখিলে ইয়াতে 30 to 35 ডিগ্ৰী। তো আপোনালোকে গম পালে যে হৰ্চ লেটিটিউড বা আমি অশ্ব অক্ষাংশ বুলি আমি কাক কওঁ, সেইটো কওঁ আমি 30 বা 30 to 35 ডিগ্ৰী নৰ্থ আৰু চাউথ। তো উত্তৰতো হ'ব দক্ষিণতো হ'ব, দক্ষিণ গোলাৰ্ধতো সেইখিনি থাকে, ঠিক আছে। মই আকৌ এবাৰ দেখাই দিছোঁ ইয়াতে, এইখিনি আপোনালোকে চাই ল'ব ৰখাই পেলাই। অ'কে, বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল, মই এইটো আপোনালোকক ট্ৰাই কৰিম ৰিপ্লাই কৰিবলৈ। অ'কে, তাৰপিছত এটা কুৱেশ্যন সুধিছে যে হোৱাট ইজ দ্য ৰিজন অফ
ভেনাছ বিং দ্য হটেষ্ট প্লেনেট অফ দ্য সোলাৰ ছিষ্টেম। আপোনালোকে গম পায় যোনটো আমাৰ শুক্ৰ গ্ৰহ আছে, সেই শুক্ৰ গ্ৰহটো হৈছে পৃথিৱীৰ মানে সৌৰজগতৰ আটাইতকৈ কি হয় গৰম গ্ৰহ হয়নে? গৰম গ্ৰহ। তো গৰম গ্ৰহৰ ৰিজনটো সুধিছে, এটা সুধিছে যে হাই স্পীড অফ ৰটেশ্যন, ঘূৰাৰ ফলত হয় নেকি, তাৰপিছত প্ৰক্সিমিটি টু ছান, সূৰ্যৰ ওচৰত থাকে নেকি, তাৰপিছত কৈছে যে প্ৰেজেঞ্চ অফ মেগনেটিক ফিল্ড মানে তাত বহুত যোনটো আমাৰ চুম্বকীয় যোনটো ফিল্ড আছে সেইটো বেছি হয় নেকি, তাৰপিছত এটা সুধিছে যে গ্ৰীণ হাউচ গেছ যোনটো সেউজ গৃহ গেছ আছে সেইটো থকাৰ কাৰণে হয় নেকি, এনেকৈ আমাক কুৱেশ্যনবোৰ কৰিছে। তো এইটো যোনটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব আপোনাৰ কি গ্ৰীণ হাউচ অফ দ্য এটমস্ফিয়াৰ। কিয়নো আপোনালোকে যদি চাই যে হাই স্পীড অফ দ্য ৰটেশ্যন সেইটোৰ কাৰণে আপোনাৰ গৰম হ'ব পাৰে নেকি, নহয়। প্ৰক্সিমিটি টু ছান, আপোনালোকে জানে যে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ হয়নে, মাৰ্কাৰী, কিন্তু মাৰ্কাৰীটো চবতকৈ বেছি হ'ব লাগিছিল গৰম, কিন্তু নহয়, কিন্তু তাৰ পিছৰটোহে হয়। তো এইটো আমাৰ আনচাৰ নহ'ব। আৰু প্ৰেজেঞ্চ অফ পাৱাৰফুল মেগনেটিক ফিল্ডটোতো মেক্সিমাম গ্ৰহতে আছে হয়নে নহয়, তো সেইটো আমাৰ ৰিজন নহয়। তো আনচাৰটো কি হ'ব আমাৰ এটমস্ফিয়াৰ। আপোনালোকে জানে যে যোনটো আমাৰ শুক্ৰ গ্ৰহ আছে, এই শুক্ৰ গ্ৰহত যোনটো এটমস্ফিয়াৰ বায়ুমণ্ডলত বহুত বেছিকৈ কি পোৱা যায়, ছালফাৰ পোৱা যায়, আৰু এই ছালফাৰ পোৱাৰ কাৰণে কি হয় তাত আমাৰ এটমস্ফিয়াৰটো বহুত গৰম হৈ যায়, বায়ুমণ্ডল বহুত, সেইকাৰণে শুক্ৰ গ্ৰহটো কি হয় চবতকৈ বেছি গৰম হয়। ঠিক আছে, অ'কে আগবাঢ়িছোঁ আমি। এনেকৈ আপোনালোকক মই দি দিছোঁ, আপোনালোকে ইয়াতে দেখিছে যে যদি সূৰ্যৰ ওচৰত থকা আটাইতকৈ গ্ৰহ গৰম হ'লে সেইটো হ'লে মাৰ্কাৰী হৈ যাব লাগিছিল, কিন্তু মাৰ্কাৰী নহয়, আমাৰ আনচাৰটো কি হ'ব শুক্ৰ, ভেনাছ। আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনত। ঠিক আছে, এইটো কুৱেশ্যন সুধিছে হু প্ৰপ'জ দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী। তো আপোনালোকে জানে যে আমাৰ পৃথিৱীখনত যে মহাদেশবিলাক আছে, এই মহাদেশবিলাক কেনেকৈ ফৰ্ম হৈছিল তাৰ ওপৰতে বিভিন্নজনে বিভিন্ন ধৰণৰ কি দিছে থিয়ৰী দিছে। এই থিয়ৰীবিলাক আমি চাব লাগিব। ঠিক আছে, ইয়াতে কেইজনমানৰ নাম আছে, তাৰ ভিতৰত আমি ডাইৰেক্টলি মনত ৰাখিব লাগিব। ডাইৰেক্টলি মনত আমি কি ৰাখিম যে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো আপোনালোকে দিছিলে কি, কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো আপোনালোকে দিছিলে আলফ্ৰেড ৱেগনাৰে। ঠিক আছে, আপোনালোকে এইটো ষ্ট্ৰেইট ফৰৱাৰ্ড এনচাৰ হয়, আপোনালোকে মনত ৰাখিব আলফ্ৰেড ৱেগনাৰ। অ'কে, আলফ্ৰেড ৱেগনাৰ। এই কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো মই ভালকৈ বুজাই দিছোঁ। কি হয়, প্ৰথমতে আমি বিশ্বাস কৰা হয় যে পৃথিৱীখন মানে অকল এখনেই কি আছিলে মহাদেশ আছিল পৃথিৱীত। মই একবাৰ বুজাই দিছোঁ, এখনেই মহাদেশ আছিলে, যোনখনক কি বুলি কোৱা হৈছিলে পেনজিয়া বুলি কোৱা হৈছিলে, যাক পেনজিয়া বুলি কোৱা হৈছিল, এখনেই মহাদেশ। ঠিক আছে, ছুপাৰ কণ্টিনেণ্ট। তাৰপিছত কি হ'ল, লাহে লাহে এই এখন মহাদেশৰ পৰা লাহে লাহে দুখন হ'ব আৰম্ভ কৰিছিল, আৰু দুখন হোৱাৰ পিছত তাক কোৱা হয় কি বুলি, তাক কোৱা হৈছিলে এইটো, এটা হৈছে লৰেছিয়া, ওপৰৰ ফালটোক হয় লৰেছিয়া, আৰু তলৰ ফালটোক কোৱা হয় কি বুলি গণ্ডৱানা লেণ্ড, গণ্ডৱানা। ঠিক আছে, গণ্ডৱানা। আৰু মাজত এটা বস্তু দেখিছে আপোনালোকে কি টেথিছ চি বুলি। তো এই যোনখিনি ৱাটাৰ বডি আছিলে, মাজত যোনখিনি পানী আছিলে, এই ৱাটাৰ বডিখিনি কোৱা হৈছিলে টেথিছ চি, টেথিছ সাগৰ। আৰু আপোনালোকে জানে যে এই টেথিছ সাগৰৰ পৰাই কি হ'ল পিছলৈকে গৈ আমাৰ হিমালয় যোনখন পৰ্বত, হিমালয় মাউণ্টেইনৰ সৃষ্টি হ'ল। অ'কে, এইখিনি আছিলে আমাৰ ইনফৰমেশ্যনখিনি। অ'কে, তো আনচাৰটো কি আছিলে আমাৰ, আনচাৰটো হ'ব আমাৰ আলফ্ৰেড ৱেগনাৰ, কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী বাই আলফ্ৰেড ৱেগনাৰ। ঠিক আছে, অ'কে। তাৰপিছত আমি শেষৰটো কুৱেশ্যন চাই লৈছোঁ। শেষৰটো কুৱেশ্যনত সুধিছে যে হুইচ এমং দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ কনভাৰ্জেণ্ট প্লেট বাউণ্ডাৰী। তো কি সুধিছে যে কনভাৰ্জেণ্ট আৰু ডাইভাৰ্জেণ্ট, সেইটো আমি ফাৰ্ষ্টতে জানি লৈছোঁ যে যদি কোনোবা দুটা বস্তু এটা ফাললৈকে যায়, দুইটা মানে একেলগে যায়, মানে এটা ফাললৈকে যায়, তাক কোৱা হয় কনভাৰ্জেণ্ট। আৰু যদি এটা আনটোৰ পৰা আঁতৰি যায় তেতিয়া কোৱা হয় ডাইভাৰ্জেণ্ট। এইটো আমি চাই লৈছোঁ জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত কি হয়, যোনবিলাক আমাৰ পৃথিৱীখন আপোনালোকে জানে যে কিছুমান কি হয় প্লেটত ভাগ কৰা থাকে। ঠিক আছে, কিছুমান প্লেটত ভাগ কৰা, আপোনালোকে জানে যে ভাৰতীয় প্লেটখন যেতিয়া ইউৰেছীয় প্লেটৰ লগত খুন্দা খাইছিল তেতিয়া কি হৈছিল, হিমালয় পৰ্বতখনৰ সৃষ্টি হৈছিল। এনেকৈ কিছুমান ইনফৰমেশ্যন আপোনালোকে জানে। তো কি হয়, যেতিয়াই প্লেটবিলাক কি হয় লগ লাগে তেতিয়াই তাত কি হয় মাউণ্টেইন ফৰ্ম হয়। ঠিক আছে, যেতিয়া প্লেটবিলাক যেতিয়া জোৰকৈ খুন্দা খায় তেতিয়া কি হয় তাত মাউণ্টেইন পৰ্বতৰ ফৰ্ম হয়। আৰু যেতিয়া প্লেটবিলাক কি হয় এটা আনটোৰ পৰা আঁতৰি যায় তেতিয়া তাত ফাট মেলে, হয়নে নহয়। ফাট মেলাৰ ফলত কি সৃষ্টি হয়, তাত ৰিফ্ট ভেলীৰ সৃষ্টি হয়, ৰিফ্ট ভেলী। ঠিক আছে, তাক কি বুলি কয়, ৰিফ্ট ভেলীৰ ফলত। ইয়াতে গোটেই যদি আপোনালোকে চাই যে ইয়াতে দিছে যে হিমালয়া, মাউণ্ট ফুজি, মাউণ্ট লেচেন, এই গোটেইখিনি কি হয় এখন পৰ্বত হয়, যোনটো আপোনাৰ লগ লগাৰ ফলত মানে কনভাৰ্জেণ্টৰ ফলত হৈছে। কিন্তু ইয়াতে কনভাৰ্জেণ্ট নহয় বুলি সুধিছে, কোনটো কনভাৰ্জেণ্ট নহয়। ঠিক আছে, তো সেইটো হ'ব আমাৰ কি ৰিফ্ট ভেলী, মানে যিটো ফালি যোৱাৰ ফলত, মানে এটা আনটো আঁতৰি যোৱাৰ ফলত য'ত আমাৰ কি হয় মাজত ফাটি যায়, সেই ফাট মেলাখিনিক কি বুলি কয়, ৰিফ্ট বুলি কয়। আৰু সেইটো হ'ব আমাৰ কি ইষ্ট আফ্ৰিকান ৰিফ্ট ভেলী, মানে আমাৰ আফ্ৰিকা মহাদেশৰ পূবফালে থকা যোনখিনি পাৰ্ট তাত কি হয় এই ৰিফ্ট ভেলী এটা আছে, ফাট মেলা এটা অংশ আছে। ঠিক আছে, সেইটো আমি চাই লৈছোঁ বাৰু। এনেকুৱা এইটো কনভাৰ্জেণ্ট বুলি কয়। মই অলপ আগতে ক'লোঁ যেতিয়া লগ লাগে, এইটো ইফালৰ পৰা আহিছে, ইফালৰ পৰা আহিছে, আৰু লগ লাগি এটা তলত সোমাইছে আৰু এটা ওপৰত সোমাই যায়, যাৰ ফলত ইয়াত কি হয়, কি সৃষ্টি হয়, ইয়াতে পৰ্বত সৃষ্টি হয়। আমাৰ হিমালয় পৰ্বতখনো এনেকৈ সৃষ্টি হৈছিল। ঠিক আছে,
আৰু ডাইভাৰ্জ এইখন মই দেখাইছোঁ ইয়াতে ইউৰেছিয়ান প্লেট আৰু আপোনালোকে ইণ্ডিয়ান প্লেটৰ খুন্দা লগাৰ ফলত ইয়াত কি হ'ল হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল। তাৰপিছত ডাইভাৰ্জেণ্ট প্লেট কি হয়, যেতিয়া আঁতৰি যায় এইখন ইফালে আঁতৰি গৈছে, এইখন ইফালে আঁতৰি গৈছে, ইয়াতে কি হ'ল খালী জেগা কিছুমান ৰৈ গৈছে, ইয়াতে সৃষ্টি হয় কি ৰিফ্ট ভেলী, ঠিক আছে, ৰিফ্ট ভেলী সৃষ্টি হয়। তাৰপিছত এনেকৈ ৰিফ্ট ভেলী সৃষ্টি হয়, ঠিক আছেনে, এইটো ৰিফ্ট ভেলী। তাৰপিছত এইটো আফ্ৰিকাৰ মেপ, এই আফ্ৰিকাৰ মেপখনত মই দেখাই দিছোঁ, এইখন পলিটিকেল মেপ, এইখন দেখা পাব। ইয়াতে কি হয় কিছুমান ফাট মেলিছে, হয়নে নহয়, ফাট মেলিছে কিছুমান, আৰু এইখিনিত ফাট মেলাতে ইয়াত বহুত কি আছে, কিছুমান নদী, তাৰপিছত আপোনাৰ লেক কিছুমান আছে, হয়নে। ইয়াতে আপোনালোকে যদি মেপ চায় তেতিয়া গম পাব। তো আমাৰ আনচাৰটো কি হ'ব, ইষ্ট আফ্ৰিকান ৰিফ্ট ভেলী, ঠিক আছে, ইষ্ট আফ্ৰিকান ৰিফ্ট ভেলী। তো আনচাৰটো হ'ব ডি। অ'কে, চ' এইখিনি আছিল আজিৰ কুৱেশ্যন। থেংক ইউ এভৰিৱান। যদি আপোনালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে, থেংক ইউ।